কথা আৰু আবৃত্তিৰে শ্ৰী প্ৰণৱ কুমাৰ ডেকা। কবিতা তুমি মাথো এটি মুহূৰ্ত। মৰম আৰু ভালপোৱাৰ মাজত ইমানেই পাৰ্থক্য বেছি যে তাই মোক সপোনতহে দেখা দিয়ে, কিন্তু দিঠকত নো এণ্ট্ৰি। আহকচোন আমি আগুৱাই যাওঁ কবিতাৰ মাজলৈ। তুমি মাথো এটি মুহূৰ্ত, যাক ভাবি মই লওঁ আনন্দ, যাক পাহৰিব বিচাৰিলেও নোৱাৰোঁ পাহৰিব। সপোনৰ সেই মুহূৰ্তত তুমি অহা মোৰ কাষলৈ, কিন্তু হঠাতে উমলা ঘৰ ভঙা দৰে ভাঙি থৈ যোৱা তুমি মোক সেই মুহূৰ্ত। যেতিয়াই তৰা ভৰা আকাশৰ পৰিৱৰ্তে প্ৰভাৱ বিস্তাৰ কৰে সূৰ্য উত্তাপৰ ৰশ্মি, তেতিয়াই আৱেগিক হৈ পৰিম মই সেই সময়ত। কাৰণ মোৰ দুখ, মোৰ জ্বালা যন্ত্ৰণাৰ মাজত লুকাই থকা মৰমবোৰ তোমাক দিবলৈ নাপাওঁ সেইবাবে কওঁ, তুমি মাথো এটি মুহূৰ্ত, যাক মই অনুভৱ কৰিব পাৰোঁ, বুজিব পাৰোঁ, কিন্তু ক'ব নোৱাৰোঁ, কাকো ক'ব নোৱাৰোঁ। কাৰণ তুমি মাথো এটি মুহূৰ্ত, যাক ভাবি মই লওঁ আনন্দ, কেৱল আনন্দ। क्या हो गया